নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম কৰিছোঁ আৰু মোৰ নাম হৈছে শিৱজিৎ সোণোৱাল আৰু জীৱনত প্ৰথমবাৰ মই ভিডিঅ' বনাইছোঁ আৰু বনাওঁতে অলপ ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। সেইকাৰণে মই ক্ষমা খুজিছোঁ আৰু মই এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ। মোৰ ভাইটিৰ গান এটা আজি আপলোড কৰিম। মই কভাৰ চং হয় আৰু ইমান দিনৰ পৰা ভিডিঅ'বিলাক আপোনালোকক দি আছোঁ, কিন্তু আপোনালোকে নাজানে কোনে ভিডিঅ'বিলাক দিছে, মই দি আছোঁ। আৰু যাতে আপোনালোকে গানটো শুনি ভাল পায় আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰে, সেইকাৰণে মই যে লাইভত আহিছোঁ, মানে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে বেয়া নাপাব। আৰু মই নিজাববীয়াকৈ একো বনোৱা নাই আৰু ভাইটিৰ ভাগৰ সৰু সুৰা ষ্টুডিঅ'তে আছে। যদি আপোনালোকে কোনোবাই যদি গান গায় আৰু বা কোনোবাই কভাৰ চং কৰে, তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব, মোক মেইল কৰিব পাৰিব, নহ'লে মানে মোক এনেকৈও কমেণ্ট কৰিব পাৰিব। মই আপোনালোকৰ কমেণ্টবিলাক পঢ়িম আৰু যদি কোনোবাই গান গাবলৈ ইচ্ছা কৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব আৰু মোৰ ভাইটিৰ লগত গান বনাব পাৰিব। আৰু আজি মই গানটো আপলোড কৰিম, সেইকাৰণে মই আপোনালোকক জনাই দিছিলোঁ যে মই আজি গানটো আপোনালোকক আপোনালোকে যে গানটো শুনি ভাল পায় আৰু লাইক কমেণ্ট কৰিবলৈ আপোনালোকে যে নাপাহৰে, সিমানটোৱে কথা ক'বলৈ মই আজি লাইভত আহিছিলোঁ। আৰু আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যিমানবিলাকে মোৰ ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ চেনেলটো ভাল পায় আৰু গান শুনি ভাল পায়। আৰু এটা কথা কৈছোঁ, আপোনালোকে গান শুনে কিন্তু লাইক কমেণ্ট নকৰে কোনো। মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকক অনুগ্ৰহ কৰিছোঁ যে আপোনালোকে যদি ভাল পায় মোৰ গানবিলাক শুনি, মোৰ ভাইটিৰ গানবিলাক শুনি, এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।